আজি 2 ডিচেম্বৰ অসম দিৱস। অসম দিৱস আচলতে কি? চীনৰ ইউনান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চুকাফাই 1215 চনত 8জন ডাঙৰীয়া আৰু বিষয়া 9000জন পুৰুষ তিৰোতা ল'ৰা-ছোৱালী 2টা হাতী আৰু 300টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ যাত্ৰা কৰে আৰু প্ৰায় 13 বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত 1228 চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চুকাফাই ব্ৰহ্মপুত্ৰৰ দুই পাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি অসম আৰু অসমীয়া জাতি গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ টাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহণা যোগাইছিল। তেখেতৰ মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে 600 বছৰ শাসন কৰিছিল। চুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল। অসম দিৱস বা চুকাফা দিৱস আচলতে অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতি বছৰে অসমত পালন কৰা এটা দিৱস। 1228 চনৰ 2 ডিচেম্বৰ 16 আঘোণ তাৰিখে চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে 1972 চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।